নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰীতা চৌধুৰী বাইদেউৰ দ্বাৰা ৰচিত মায়াবৃত্ত উপন্যাসখনৰ মোৰ ভাল লগা কেইশাৰীমান বাক্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। উপন্যাসখনৰ মাজেৰে প্ৰকৃতি প্ৰেম, বন্ধুত্ব, সন্তানৰ প্ৰতি মাতৃৰ ভালপোৱা অতি সুন্দৰকৈ প্ৰকাশ পাইছে। ইয়াৰ উপৰিও আমি এই উপন্যাসখন পঢ়িলে ইতিহাসৰ বহু কথা, লগতে পৌৰাণিক কিছুমান কাহিনী, উদাহৰণস্বৰূপে আমি গংগাৰ জন্ম কাহিনী, এই বিভিন্ন কথাবোৰ আমি জানিব পাৰোঁ। আহোঁ উপন্যাসখনৰ মোৰ ভাল লগা অৰ্থাৎ প্ৰিয় বাক্যকেইশাৰীৰ মাজলৈ। সকলো প্ৰতিকূলতা জয় কৰি মানুহৰ দৰে জীয়াই থাকিব লাগিব। কেতিয়াও জীৱন স্পৃহা হেৰুৱাই পেলাব নালাগিব। উপেক্ষাৰ সমান শক্তি নাই। পৰিচ্ছন্ন হৈ থকাটো এখন যুদ্ধ। যুদ্ধত কষ্ট আছে কাৰণে মানুহ লেতেৰা হয়। কেতিয়াবা যুগ যুগ একেলগে থাকিও চিনা নাযায়, আৰু কেতিয়াবা মুহূৰ্তও নালাগে। নিজৰ ছাইৰ পৰা জন্ম হোৱাৰ শক্তি সকলোৰে ভিতৰত থাকে। আপুনি যে কয় সেই শক্তি আছে বুলি নাজানে কাৰণেই মানুহ দুৰ্বলতাৰ ওচৰত হাৰি যায়, পৰিস্থিতিৰ ওচৰত মূৰ দোৱায়, আনে দিয়া মৃত্যু মানি লয়, আত্মসমৰ্পণ কৰে। আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এশাৰী বাক্য ইয়াতে আছে, যত বড় হও তুমিতো মৃত্যুৰ চেয়ে বড় ন। সকলো মানুহেই বেলেগ বেলেগ কষ্ট কঢ়িয়াই লৈ ফুৰে। কষ্টৰ পৰা কোনো মুক্ত নহয়। যি কষ্ট আপুনি পাইছে, আপুনি যি অনুভৱ কৰে, আমি তাৰ সমভাগী হ'ব পাৰোঁ, কিন্তু কষ্টখিনি লৈ আহিব নোৱাৰোঁ। কষ্টৰ পৰা অন্য আনন্দলৈ বাট মুকলি কৰিব পাৰি, ইচ্ছা কৰিলেই পাৰি। মায়াবৃত্ত উপন্যাসখন মোৰ প্ৰিয় উপন্যাসসমূহৰ ভিতৰত এখন অন্যতম প্ৰিয় উপন্যাস। এই উপন্যাসৰ চৰিত্ৰৰ সংলাপসমূহ পঢ়িলে, ইয়াৰ এই ভাল লগা লাইনবোৰ অৰ্থাৎ বাক্যকেইশাৰী পঢ়িলে জীৱনত আগুৱাই যাবলৈ ভালেখিনি উৎসাহ উদ্দীপনা পোৱা যায়, প্ৰেৰণা পোৱা যায়।